বন্ধু বান্ধৱীসকল, নিবেদিতাৰ ৰান্ধনীশাললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ বনৰীয়া কচু। বনৰীয়া কচু খাই কেনেহেন লাগে আপোনালোকে জানে নে নাজানে নাজানো। সকলো চাগে খাই নাপায়, এইবোৰ টাউনত নাপায়, গাঁৱতহে পায়। প্ৰথমতে মই দিবলৈ ওলাইছোঁ নিমখ, তাৰপিছত খাৱা চদাই যি আছে, খাৱা চদাই দি আছোঁ। আপোনালোকে নিজৰ পৰিমাণৰ অনুসৰি চদাই দিব আৰু নিমখো দিব। কেৰাহীত বহাই লৈছোঁ, মই লাৰি দিম এতিয়া। লাৰি দি বস্তুখিনি আমি কচুখিনি ভাপিবৰ কাৰণে দিম। 15 মিনিট পিছত চাম মই বস্তুখিনি ভাফা হৈছে না হোৱা নাই। বন্ধু বান্ধৱীসকল, এতিয়া আমি চাম কচুখিনি। চাওঁ, এতিয়া আমি গেছটো অকণমান অফ কৰি দিম। অফ কৰি তাৰপিছত আমি কেৰাহী গৰম কৰি ল'ম। গৰম কৰি পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজ দিম। তাৰপিছত নেহেৰু, জলকীয়া, হালধি, ৰেড চিলি আৰু জিৰাৰ গুড়ি, এইখিনি বস্তু আমি নহৰু আৰু জলকীয়াখিনি পিচি ল'ম। বন্ধু বান্ধৱীসকল, আমি কচুখিনি ডাবৰ এটাত উলিয়াই লৈছোঁ। আমি কেৰাহীটো গৰম কৰি লৈছোঁ। গৰম কৰিলে প্ৰথমে আমি দিম পিঁয়াজ। তেলখিনি গৰম কৰি লৈছোঁ, পিঁয়াজ ফেলাই দিছোঁ। মই বন্ধু বান্ধৱীসকল, মই বেছি সময় নষ্ট নকৰোঁ। মই আগত ভিডিঅ'টোতো কৈছোঁ, মই বেছি সময় নষ্ট নকৰোঁ। তাৰপিছত আমি বটি থৈ দিয়া নহৰু আৰু জলকীয়াখিনি কেৰাহীত ফেলাই দিছোঁ। বেছি নিদিব, যিখিনি লাগে সেইখিনিহে দিব, পৰিমাণ অনুযায়ী দিব আপোনালোকে। তাৰপিছত এইখিনি জিৰা জলকীয়াখিনি পেলাই দিছোঁ। জিৰা জলকীয়াখিনি পেলাই দিছোঁ। লাৰি ভাজি থাকিব। ভজা হোৱাৰ পিছত কচুখিনি পেলাই দিব। লাৰি থাকিব বন্ধু বান্ধৱীসকল। লাৰি থাকিব নোহোৱাকলৈকে।